তথা কৃষ্ণ বৰুৱা দেৱৰ তেখেতৰ সৃষ্টিৰাজিৰ এক সুন্দৰ সংকলন ৰচনাৱলী প্ৰকাশ কৰা হৈছে আৰু এই ৰচনাৱলীখন উন্মোচন কৰিবলৈ পাই মই গৌৰৱ অনুভৱ এইকাৰণে কৰিছোঁ যে বকতা অঞ্চলৰ দ্বিতীয়জন ঔপন্যাসিক কৃষ্ণ বৰুৱাদেৱ কেৱল তেখেতে এজন গীতিকাৰেই নহয়, অসমীয়া সাহিত্যৰ যিকেইটা দিশ আছে আটাইকেইটা দিশত এজন সমৃদ্ধিশালী আৰু যথেষ্ট সচেতন লেখক তেখেত। আমি ৰচনাৱলীখন উন্মোচন কৰি এটা কথা আপোনালোকক জনাব পাৰোঁ যে সংকলন আৰু সম্পাদনা কৰিছে প্ৰাঞ্জল মোহন বৰুৱা আৰু ৰঞ্জিতা বৰুৱা। মই এইকাৰণে কৰিছোঁ যে বকতা অঞ্চলৰ দ্বিতীয়জন ঔপন্যাসিক কৃষ্ণ বৰুৱাদেৱ কেৱল তেখেতে এজন গীতিকাৰেই নহয়, অসমীয়া সাহিত্যৰ যিকেইটা দিশ আছে আটাইকেইটা দিশত এজন সমৃদ্ধিশালী আৰু যথেষ্ট সচেতন লেখক তেখেত। আমি ৰচনাৱলীখন উন্মোচন কৰি এটা কথা আপোনালোকক জনাব পাৰোঁ যে সংকলন আৰু সম্পাদনা কৰিছে প্ৰাঞ্জল মোহন বৰুৱা আৰু ৰঞ্জিতা বৰুৱা। প্ৰাঞ্জল মোহন বৰুৱা একালৰ আমাৰে ছাত্ৰ আৰু আমি আপোনালোকক এই অঞ্চলৰ প্ৰাঞ্জল মোহন বৰুৱা যিজনে নিষ্ঠা আৰু সততাৰে ছাত্ৰ জীৱনৰ পৰাই যথেষ্টখিনি কষ্ট কৰিছে আৰু বকতা অঞ্চলৰ ইতিহাসকে ধৰি বুৰঞ্জীকে ধৰি ভিন্ন অঞ্চলত বিভিন্ন দিশত তেখেতে আগবাঢ়িছে, সৃষ্টিৰ চেতনাৰে আগবাঢ়িছে আৰু ইয়াৰ অনুপ্ৰেৰণাৰ অন্যতম হয়তো তেখেত আছিল কৃষ্ণ বৰুৱাদেৱ আছিল, অগ্ৰজসকল আছিল। আমি প্ৰকাশক হৈছে অনামিকা বৰুৱা, ধ্ৰুৱজ্যোতি বৰা, ৰঞ্জিতা বৰুৱা, বন্দিতা বৰুৱা, বকতা ননাথ গাঁও, হলগুৰি, শিৱসাগৰ, অসম। প্ৰথম প্ৰকাশ 6 অক্টোবৰ 2024 দেওবাৰ। বেটুপাত জোনাক যুগান্তৰ বৰা, আৰ্হিপাঠ অংগসজ্জা প্ৰাঞ্জল মোহন বৰুৱা, অক্ষৰ বিন্যাস প্ৰাঞ্জল, ৰঞ্জিতা, নিশা, দীপ, পল্লৱী, কল্যাণী, প্ৰতীক্ষা। মূল্য 300 টকা। মুদ্ৰণ প্ৰেছ, গুৱাহাটী। আৰু তেখেতৰ এখন খুব সুন্দৰ ফটো ইয়াত উপস্থাপন কৰা হৈছে। 1956 চনত তেখেতৰ জন্ম হৈছিল আৰু মৃত্যু 30 জুলাই 2024। কৃষ্ণ বৰুৱাৰ ৰচনাৰাজিৰ আঁত ধৰি এই গোটেই কথাখিনি খুব সুন্দৰকৈ পাতনিত উল্লেখ কৰিছে আমাৰ সম্পাদকদ্বয়ে। পাতনিটো যথেষ্ট সুন্দৰ গধুৰ হৈছে। গোটেই গ্ৰন্থখনৰ যিমানখিনি দিশ আছে তেখেতৰ সৃষ্টিৰাজিৰ এই কথাখিনি খুব সুন্দৰকৈ আহিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু প্ৰকাশকৰ দুটিমান শব্দ আছে, অনামিকা বৰুৱা, ধ্ৰুৱজ্যোতি বৰা, ৰঞ্জিতা বৰুৱা, বন্দিতা বৰুৱাৰ প্ৰকাশক মণ্ডলী। এই গ্ৰন্থখনত তেখেতৰ সৃষ্টিৰ দুখন উপন্যাস আছে, মৰহাফুলৰ পাপৰি, এজাক ধুমুহাৰ প্ৰয়োজন। প্ৰবন্ধ সংকলন আছে টাই সংস্কৃতি আৰু যুৱ চেতনা, আহোম ৰমণী মহাসতী জয়মতী কুঁৱৰী, সংস্কৃতি আৰু যুৱ চেতনা, অসমীয়া সাহিত্যলৈ আহোম স্বৰ্গদেউসকলৰ অৱদান, টাই সংস্কৃতি আৰু যুৱ চেতনা। গল্প আছে ধুমুহাৰ পাছত অপ্ৰকাশিত গল্প, ধুমুহাৰ পাছত লোকপিয়ল, মহিৰাম দদাইদেউৰ খং, এটি প্ৰেমৰ মৃত্যু, বিশ্বৰ দাদাবন্দী, বাসন্তী পেহী, চহৰৰ ভিক্ষাৰী। আৰু আছে বিভিন্ন কাকত আলোচনীত প্ৰকাশিত প্ৰবন্ধাৱলী, প্ৰবাদ পুৰুষ বিষ্ণুপ্ৰসাদ ৰাভা, বিপ্লৱী চেতনাত জ্যোতিপ্ৰসাদ আগৰৱালা, বুৰঞ্জীৰ আলোকত বকতা, যুৱ মানসিকতাৰ ভৱিষ্যত, সাম্প্ৰতিক কালত বিহুৰ চিন্তা, সাম্প্ৰতিক কালত বিহুগীত আৰু বনঘোষা, সাম্প্ৰতিক সময়ৰ নৱপ্ৰজন্মৰ কিছু চিন্তা, অসমীয়া সংস্কৃতি আৰু কিছু প্ৰাসংগিক চিন্তা, কৃষ্ণ বৰুৱাৰ কবিতা আৰু গীত, কৃষ্ণ বৰুৱাৰ ব্যক্তি বিশেষৰ চৰ্চা, কৃষ্ণ বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ। দীঘলীয়া যথেষ্ট তেখেতৰ আছে। আমি দুইখন উপন্যাস তেখেতৰ পঢ়াৰ সৌভাগ্য হৈছিল আৰু উপন্যাস দুখন পঢ়ি আমাৰ এনেকুৱা অনুভৱ হৈছিল যে বকতাৰ দ্বিতীয়জন ঔপন্যাসিক হিচাপে বৰুৱাদেৱে সাহিত্য চৰ্চাত সফলতা লাভ কৰিছে আৰু বকতাৰ জনজীৱনৰ এখন ছবি, এখন সাৰ্বজনীন ছবি আৰু অসমীয়া গ্ৰাম্য জীৱনৰ এখন সাৰ্বজনীন ছবি দুয়োখন উপন্যাসত খুব সুন্দৰকৈ তেখেতে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। অন্ততঃ ভাষাৰ ক্ষেত্ৰত, অসমীয়া ভাষাৰ ক্ষেত্ৰত তেখেত যথেষ্ট সচেতন এজন ব্যক্তি আৰু তেখেতৰ বাক্য গাঁথনিৰ পৰা আৰম্ভ কৰি ভাষা চৰ্চা আৰু জাতীয় চেতনা এই গোটেই কথাখিনি, বিশেষকৈ গ্ৰাম্য জীৱনৰ ছবিবোৰ, খুটি নাতিবোৰ, সৰু সৰু ঘটনাবোৰ, গ্ৰাম্য জীৱনৰ বেদনাবোৰ, হাঁহি কান্দোনবোৰ তেখেতে দুয়োখন উপন্যাসত সবিস্তাৰে সুন্দৰকৈ আৰু সন্ধাননিকৈ আৰু পৰিশীলিত ৰূপত কলাত্মক ৰূপত প্ৰকাশ কৰিবলৈ তেখেত সক্ষম হৈছে। এই কথাখিনি আমি লক্ষ্য কৰিছোঁ উপন্যাস দুখন পঢ়ি পেলাই। আৰু উপন্যাস দুখনত গ্ৰাম্য জীৱনৰ এই কথাখিনিৰ লগতে দ্বন্দ্ব সংঘাত উপন্যাসৰ যিমানখিনি উপাদান থাকিব লাগে সেইখিনি খুব সুন্দৰকৈ আহিছে। মুঠতে ধাৰাবাহিকভাৱে উপন্যাসৰ দুইখন উপন্যাসৰ চৰিত্ৰকেইটা আটাইকেইটা চৰিত্ৰ
উজ্জ্বলি উঠিছে আৰু সমাজখনৰ এটা সংস্কাৰ বিচাৰি অসমীয়া সমাজখনৰ গ্ৰাম্য সমাজখনৰ এটা সংস্কাৰ বিচাৰি যেন তেখেতে চিঞৰিছে উপন্যাস দুখনত এই কথাটো আমি লক্ষ্য কৰিছিলোঁ তেখেতৰ 8টি গল্প ইয়াত মানে সংকলনত সন্নিৱিষ্ট কৰা হৈছে 8টি গল্প আৰু গল্প আমি দুই এটা তেখেতৰ পঢ়িবলৈ পাইছিলোঁ আৰু গল্পকেইটাত দেখিছিলোঁ যে একেই সমাজ জীৱনৰ যিমানবোৰ সমস্যা সেই সমস্যাবোৰেই তাত প্ৰতিফলিত হৈছে মানে সমাজক বাদ দি আমাৰ সমস্যাবোৰ বাদ দি গ্ৰাম্য জীৱনক বাদ দি যেন তেখেতে একো চিন্তা কৰিব নোৱাৰে এই কথাখিনি তেখেতৰ গল্পকেইটাতো আমি দিশবোৰ ইয়াত প্ৰতিফলিত হৈছে তেখেতৰ গল্পত প্ৰতিফলিত হৈছে উপন্যাস দুখনত প্ৰতিফলিত হৈছে আৰু আটাইতকৈ সাংঘাতিকভাৱে প্ৰতিফলিত হৈছে গীতকেইটা গীত লিখাটো জটিল কাম গীতকেইটাত তেখেতৰ প্ৰতিফলিত হৈছে 10টা গীত ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু প্ৰবন্ধ বকতাৰ ইতিহাস বিচাৰিছে তেখেতে টাই সংস্কৃতিৰ চৰ্চা কৰিছে বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰতো তেখেত পিছ পৰি থকা নাছিল আচলতে শিক্ষকতা জীৱনৰ লগতে এজন মহান শিক্ষাগুৰুৰ যিটো আদৰ্শ সেই আদৰ্শটো তেখেতে হাতে কামে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল সেইটো আমাৰ সমাজখনৰ কাৰণে এটা শুভ লক্ষণ আৰু জাতিটোৰ বাবে এটা গৌৰৱ আৰু জাতিটোৰ বাবে এটা আদৰ্শ প্ৰয়াত কৃষ্ণ বৰুৱাৰ পৰিয়ালবৰ্গলৈ মই কৃতজ্ঞতা আৰু সমবেদনা জনাইছোঁ লগতে উদ্যোক্তাসকললৈ মই কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ আজি এই কৃষ্ণ বৰুৱাদেৱৰ ৰচনাৱলী এই ৰচনাৱলী সংকলনখন উন্মোচন কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু আজি অনুষ্ঠানত এই মহান গ্ৰন্থখন শুভ উন্মোচন কৰা হৈছে বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ